কি ভাতকেইটা খুচৰি আছো তই? এইবোৰ কি দিছা বাৰু? মই জানাই এইবোৰ নাখাওঁ বুলি কেৰেলা। তিতা কেৰেলা নাখায় আৰু কি কেৰেলা খায়? কেৰেলা এনেকে নেভাজে ন এইটো বেছি তিতা হয়। তিতা কেৰেলাটো ফ্ৰাই কৰিছো, খাই দে হেৰ। এই তিতাটো নাইকিয়া কৰি ভাজিব লাগে। গোটেই তিতা হৈ আছে। তিতাটো নাইকিয়া কৰি কেনেকৈ তিতা কেৰেলা তিতা নাইকিয়া কৰি ভাজি এইবোৰ কি? কি হ'ব? সেইবোৰ হেৰি তৰৈ জলকীয়া দি বনাইছো। জলকীয়া দি বনাইছো। ইমান ধুনীয়াকে বনাইছো জলকীয়া। এইবোৰ তিতা হৈছে। কেনেকে তিতা হয়? তোৰ তিতা হয় নি? নাজানো, মই তিতা পাইছো। খাব মন নাই ভাত। খা ডিম সেই বনাই দিছো, খা। আৰু এইটো দালিত হেৰি পচলা দিছো। কালি তুমি তেলে মৰা নাই। তুমি আজিলৈকে জীৱনত চাগে তেল মাৰি দাইল খাবলৈ দিয়া নাই আমাক। তেলটো ভাল বস্তু নহয়। হয় নি? দেউতা সাক্ষী আছে। তেলটো ভাল বস্তু নহয়। তেলটো ভাল বস্তু নহ'লেও বইল দাইল কিমান খাম ডেইলি। বইল নহয়, নহৰু আছে, আদা নহৰু আছে। সেইকাৰণে আমি কেটেং মেটেং ভালকে সৰুৰ পৰা বনাই নোখোৱালে যে সেইকাৰণে। বইল খালে মানুহ নিৰোগী হয়। হয় নেকি? মোৰ দেখোন এশ এটা বেমাৰ। বইল নাখাওঁ যে ফাষ্ট ফুডটো খাই থাকোঁ। আৰু আমিতো আগতে বইল খোৱা ন। আকৌ ফাষ্ট ফুডৰ কথা আহিলে। আমিও আগতে বইল খাওঁ, ডাঙৰ বাগানত একদম লাই শাক একদম বইল কৰি দিওঁ। একদম ভেন্দি কলি, জিকা কলি চব বইল কৰি খাওঁ। আগৰ দিনত মানে তেনেকৈ খাইছিলোঁ। কিন্তু দাইলতে চব দি দিয়া। এইটো তোমাৰ নিয়ম। বইলে ভাল পাওঁ। সেইকাৰণে আজিলৈকে বেমাৰ নাই নহয়। কোনোবাই কেকাই থাকে দেউতা।